ভিউৱাৰ্ছ, বিহুৰ পিঠা বনা দেখুৱাবলৈ আছেই নহয়। বিহু বুলি এয়া মায়ে ঘৰৰ পৰা পেৰা তেল, সান্দহ গুড়া, নাৰিকল আৰু হালধি গুড়া দি পঠালে। আৰু এতিয়া আমি বনাবলৈ লৈছোঁ বিহুৰ এটা অত্যন্ত প্ৰয়োজনীয় বস্তু, সেয়া হৈছে মাহ কৰাই। আৰু তাৰ বাবে সকলো সামগ্ৰী ৰেডি কৰি ল'লোঁ আৰু কেৰাহীখনত আমি এবিধকৈ সকলোবোৰ ভাজি গ'লোঁ। মাহ কৰাই বনাবলৈতো সকলো অসমীয়াই জানেই, তাৰ আৰু ৰেচিপি কিনো দিম। এয়া সকলোখিনি আমি ভাজি লৈ এখন ডলাত মিহলি কৰিলোঁ আৰু হৈ গ'ল আমাৰ মাহ কৰাই। এইবাৰ বলক তেনেহ'লে পিঠাকে বনাওঁ। আৰু এয়া আমাৰ সহায়িকা বাইদেৱে মিঠৈখিনি কাটি দিলে। আৰু পিঠা বনাবলৈ মইনো কি শিকাম, মোকহে আপোনালোকে শিকাব লাগিব। এয়া ঘৰৰ পৰা মায়ে দি পঠোৱা বৰা চাউলৰ পিঠাগুড়িখিনি উলিয়াই ল'লোঁ। আৰু এয়া দেখিছেনে কি পিঠা বনাই আছোঁ মই। আৰু ইয়াৰ মাজতে এওঁ আহিলে, ক'লে ময়ো দুখনমান বনাই চাওঁ। তাৰপিছত মিলিজুলি সেয়া আৰু আমাৰ বিহুৰ পিঠা হৈ গ'ল। আপোনালোকৰ বিহু কেনে গ'ল বাৰু জনাবচোন দেই। আজিলৈ ইমানেই, বাই।